হৈছে বাৰু মই ধৰিবই পৰা নাই মই শুইহে দিওঁগে কৃষ্ণ কি বোলো মোৰ আজি বিচনাখনতে শুইহে দিওঁগে মোৰতো কিবা ঘূৰাইছে নে কিয়ে কৰিছে ক'ব পৰা নাই বিচনাখনো কিবা আগৰ জেগাত নাই নেকি বিচনাখন দেখোন কিবা ঠেকহে পাইছোঁ আগতকে কি হৈছে ঠিক মোবাইল কেলে আই পিতাইলেহে মনত পৰিছে আজি মোৰ আকৌ কিবা বিয়া মনলে বৰ মনত পৰিছে দেই বিয়াৰ কথাবিলাক যে উলি দি যে উলিয়াই দিছিলে কৃষ্ণ পিতাই বেছি হেৰি হৈছে মোৰ দিনক দিনে কি হৈছে বাৰু আগতে যিটো কমলা তুমি জপাকে আহোগে খুইদ মই বৰ বেয়া পাওঁ আমাৰ খোৱা ৰুমলৈ মানুহবোৰ সোমাই আহিলে কি হ'লনো কাপোৰখন লৈ যেন তেনে শুইছিলো হে আহিলে আৰু বুঢ়া উপায় নাই বানপানী হৈছে ক'ত বানপানী ভাল হ'ল আৰু দেই বুজিছনে তাহানিতে বানপানীটো হৈছিলে মানে মানুহৰ অৱস্থা কাহিলা আৰু দেই কি গতিও বহু বস্তু উটি গুচি গৈছিলে জানানে তুমি গৰু গাই উটি গৈছিলে গছ চছ ভাঙিছিলে ফাগুনত জানো বানপানী হয় বানপানী হ'ব বুজিছা নাই ঘূৰ কলিজো নোহোৱা কথাবোৰ নোহোৱা কাণ্ডবোৰ ঘটে কলিযুগতে এতিয়া ফাগুনত বানপানী হৈছে হ'বই বুজিছা হেৰি কোৱা লাগিলে মই গাটো নুধুইও থাকিব পাৰোঁ এই আমাৰ এখেতে আকৌ মানে একেটা কাপোৰকে পিন্ধিব নোৱাৰে এই তেখেতৰ ভাগৰ চোলা তোলা মই এইবিলাক ঠিক ঠাক বস্তু বাহানিবোৰ কওঁগে তুমিও যোৱা এই কাপোৰ কানিবোৰ হেৰি কৰাগে যোৱা দেই যোৱা চাবা আকৌ দেই ফুট বেছি চাবা মাছ ধৰিছে